Hi friends, welcome back to my channel Jupiter Vlogs. আজি আৰু এটা নতুন ভিডিও লৈ আহিলো। কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলোৱে ভালে আছে সাকে। যদি মোৰ ভিডিওবোৰ চাই ভাল পায় তেতিয়া হলে লাইক, শেয়াৰ, সাবস্ক্ৰাইব আৰু কমেন্ট কৰিব। আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আৰু তেতিয়া হলে আহক আজি আমাৰ ভিডিওটো আৰম্ভ কৰো। হাই, এতিয়া মই আহিছো পাকঘৰত আৰু মায়ে দুপৰীয়াৰ কাৰণে প্ৰস্তুতি চলাই আছে। এয়া মা। হাই এভৰিৱান, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই ছাগলী মাংস বনাম আৰু ছাগলী মাংসখিনি মই স্পেচিয়েল ধৰণে বনাম। সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আহকচোন এতিয়া মই বস্তুবোৰ তৈয়াৰ কৰোঁ। এইখিনি হৈছে ছাগলী মাংস। এইখিনি মই ভালদৰে ধুই চাফা কৰি লৈছোঁ আৰু ইয়াতে মই এতিয়া আদা নহৰু পেষ্ট অলপ দিছোঁ, দৈ দিছোঁ 2 চামুচ আৰু পিঁয়াজ দিছোঁ অলপ, আৰু ইয়াতে মই অলপ গুড়ি মছলা ব্যৱহাৰ কৰিম। 1 চামুচ ধনিয়া গুড়ি আৰু অলপ মিট মছলা, অলপ জলকীয়া গুড়ি আৰু অলপ হালধি। এইখিনি মই এতিয়া ইয়াতে সানি ল'লোঁ আৰু অলপ ইয়াতে তেল দিম। আৰু এইখিনি সানি এতিয়া মই 1 ঘণ্টাৰ বাবে মেৰিনেট হ'বলৈ থৈ দিম। আপোনালোকক যে মই কৈছিলোঁ মাংসখিনি স্পেচিয়েলকৈ বনাম, তাৰ বাবে মই এইখিনি আৰু বস্তু লৈছোঁ। এতিয়া কেইটামান কাজু লৈছোঁ, কেইটামান বাদাম লৈছোঁ আৰু অলপ পিঁয়াজ লৈছোঁ। এইখিনি মই এতিয়া ঘিত ভাজি ল'ম। কেৰাহী গৰম হৈছে, মই 2 চামুচ ঘি দিছোঁ আৰু এই পিঁয়াজখিনি দি দিলোঁ, কাজু কেইটাও দিলোঁ আৰু বাদামখিনিও দিছোঁ। এইখিনি এতিয়া মই ৰঙা পৰালৈকে ভাজিম আৰু জুইটো একেবাৰে কমাই দিব লাগিব। কম জুইত ভাজিব লাগিব আৰু এইখিনি একদম ৰঙা পৰালৈকে মই ভাজি থাকিম। এইখিনি মোৰ এতিয়া ভজা হ'ল আৰু এইখিনি মই এইবাৰ নমাই ল'ম আৰু এইখিনি মই মিক্সিত পেষ্ট বনাই ল'ম। মই এইবাৰ মাংসখিনি বনাব ওলাইছোঁ। কেৰাহীত মই তেল দিছোঁ, তেলখিনি গৰম হৈছে। এইবাৰ মই ইয়াতে পিঁয়াজখিনি দিম। পিঁয়াজখিনি দিলোঁ আৰু 2টা লং, 3টা ইলাচি আৰু 2-3টামান দালচেনি আৰু 2টা তেজপাত। এইখিনি এতিয়া ভাজিব লাগিব আৰু এইবাৰ অলপ নিমখ দিম। নিমখখিনি দিলে পিঁয়াজখিনি সোনকালে কোমল হৈ যাব আৰু এই পিঁয়াজখিনি ৰঙা পৰালৈকে মই ভাজি থাকিম। এতিয়া মোৰ পিঁয়াজখিনি ভজা হ'ল আৰু এতিয়া মই ইয়াতে আদা নহৰু আৰু জিৰাৰ পেষ্টখিনি দি দিম। আৰু মই এটা বিলাহী কাটি থৈছিলোঁ, বিলাহীখিনি দি দিম। আৰু এইখিনি এতিয়া মই আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। এতিয়া মোৰ এই মছলাখিনি ভজা হ'ল, আদা নহৰুখিনি। ইয়াতে মই এইবাৰ মাংসখিনি দি দিম আৰু এইখিনি এতিয়া মই ভাজি থাকিম। এইখিনি এতিয়া মোৰ 15 মিনিটমান ভজা হ'ল আৰু এতিয়া মই ইয়াতে কাজু বাদাম আৰু পিঁয়াজৰ পেষ্টখিনি দি দিম। এইখিনি আৰু মই 15-20 মিনিটমান আৰু ভাজিম। এইখিনি মোৰ এতিয়া ভজা হ'ল। এইখিনি এতিয়া মই প্ৰেছাৰত দিম। আৰু
আৰু মই এইবাৰ ইয়াতে পানী দিম। পানী দি 6-7টামান হুইচেল আহিবলৈ দিম। এয়া মোৰ মাংসৰ আঞ্জা হৈ গ'ল। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ আৰু নতুন ভিডিঅ'লৈ আহি আছোঁ।